everyone, welcome to my channel Maya's Vlog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টোলৈ। আজি হৈছে ছট পূজা। আমি ছট পূজা পালন নকৰো যদিও হিন্দু ধৰ্ম বহুতে ছট পূজা পালন কৰে। আমাৰ ওচৰতে এটা নদী আছে, তাতে আমি ছট পূজা চাব গৈ আছো। আৰু ওচৰৰে বোৱাৰী এজনী আছে, সিহঁতে ছট পূজা বিৰাট ধুনীয়াকৈ পাতে। আমাক আজি নিমন্ত্ৰণ কৰিছে চাব আহিব বৌ বুলি, আমি গৈ আছো চাব। যোৱা বছৰো গৈছিলোঁ, এই বছৰো যাই আহোঁ। বহুত ভাল লাগে, বহুত মানুহ হয় তাতে কিন্তু নদীত। আৰু বোৱাৰীহঁতৰ যিমানখিনি আয়োজন কৰিছিল তেওঁলোকে কেনেকৈ কি কৰে নকৰে, প্ৰসাদৰ বনোৱা থোৱাৰ পৰা চব সকলো আপোনালোকক দেখাম। ছট পূজা আচলতে সূৰ্য দেৱতাৰহে পূজা, প্ৰকৃতিৰ পূজা। সূৰ্য দেৱতাৰ ভনীয়েকৰ নাম হৈছে ছঠী। আজি তেখেতকে পূজা কৰা হয় নদীত কৰিবলগীয়া প্ৰস্তুতিখিনি তেওঁলোকে ঘৰতে কৰি লৈ যায়। এই পূজাত মহিলাসকলে আগভাগ লয় যদিও পুৰুষসকলে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে। ধৰক আপোনাৰ টুকুৰিটো ধৰি নদীলৈকে লৈ যায়, তেওঁলোকেও কিছুমান নিয়ম কৰে। আমাৰ টংৰাৰে এই ঠাই মই আহিছিলোঁ যোৱা বছৰ, এওঁ বোলে আহিয়ে পোৱা নাই, ইমান মানুহ। সূৰ্যটো ডুব যোৱাৰ আগে আগে তেওঁলোকে পানীত আধা নামিবলৈ তেওঁলোকে সূৰ্যক প্ৰণাম কৰি থাকে। মই যোৱা বছৰ আহিছিলোঁ যদিও এনেকৈ পূজা চাব পোৱা নাছিলোঁ, কিন্তু এইবাৰ বহুত ভাল হৈছে পূজা। সূৰ্যটো ডুব যোৱাৰ আগে আগে তেওঁলোকে আধা পানীত নামি সূৰ্যক প্ৰণাম কৰি থাকে। সূৰ্যটো ডুব যোৱাৰ পিছত আজি এই পূজা ভাগ সমাপ্ত হ'ব। কাইলৈ সূৰ্য উদয় হোৱাৰ আগে আগে ঠিক তেনেদৰে একেই ধৰণৰ পূজা আৰম্ভ হ'ব। সূৰ্য উদয় হোৱাৰ পিছত পূজা ভাগ সমাপ্ত হ'ব। বিৰাট ভাল লাগিল সন্ধিয়াটো। প্ৰথমবাৰ এবাৰ পূজা চালোঁ, ছট পূজা বিৰাট ভাল লাগিল। এতিয়া মানুহবিলাক ঘৰ ফালে গৈ আছে, কালি ৰাতিপুৱা বোলে 3টাত আহিব, তাৰপিছত তেওঁলোকৰ পূজা সমাপ্ত। পূজাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। জয় ছট মাইয়া।